গাইজ আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আজি মানে ৰাতিপুৱা এতিয়া বাজিল 5:30 আমি এতিয়া যাবলৈ লৈছোঁ কামাখ্যা মন্দিৰ বগলা মন্দিৰ দৰ্শন হ'বলৈ এতিয়া গা চা ধুই ৰেডি গাড়ী চাড়ী ৰেডি এতিয়া আমি যাম বগলা মন্দিৰ মাৰ ওচৰত দৰ্শন হ'বলৈ মই আগতে গ'লোঁ আকৌ আজি ছেকেণ্ড টাইম যাই আছোঁ ভিডিঅ'টো আপোনালোকে চাব বগলা মন্দিৰৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাম কেনেকুৱা পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ ৰাতিপুৱা যায় বহুত ধুনীয়া লাগে আহক গাইজ তেনেহ'লে আৰম্ভ কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আমি মা বগলা মন্দিৰত দৰ্শন হ'বলৈ গৈ আছোঁ এতিয়া আমি বগলা মন্দিৰ আহি পালোঁ এতিয়া দৰ্শন হ'বলৈ যাই আছোঁ মানে কি শনিবাৰ আৰু মঙলবাৰে বেছি মানে কি ভক্তসকলৰ মানে বেছি থাকে কিন্তু আমি ভাবিলোঁ কি দুটা মন্দিৰতে দৰ্শন হ'ম মা কামাখ্যা ওচৰত আৰু বগলা মা ওচৰত সেয়ে আমি দুখনিতে হ'লেও আজি বেছি ভিৰ নাই কিন্তু মা কামাখ্যাৰ ধামত বেছি ভিৰ আছে আজিৰ দিনটোত সেইপিনেও যাম আপোনালোকক গোটেইখিনি কভাৰ কৰিব চেষ্টা কৰে ভিডিঅ'টো আপোনালোকে চাই থাকিব আহকচোন বাৰু আগলৈ আৰু যাওঁ বহুতখিনি যাব লাগে বহুত ভাল লাগে ৰাতিপুৱা আহি মা বগলাৰ ওচৰত আশীৰ্বাদ লৈ আমি আকৌ কামাখ্যা ধামতো যাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক মা বগলা মন্দিৰ দৰ্শন হৈ আমি নাৰিকল ভাঙিবলৈ যাই আছোঁ এতিয়া আমি কামাখ্যা মন্দিৰ যাই আছোঁ দৰ্শন হ'বলৈ মাৰ ওচৰত যেতিয়া আমি অম্বুবাচী মেলা আহিছিলোঁ তেতিয়া আমি চেণ্ডেলবোৰ ইয়াৰ মনত থৈ গৈছিলোঁ কিন্তু যোৱাৰ টাইমত নাপালোঁ আৰু বহুত ঘূৰি ঘূৰি যাব লাগে বহুত ভিৰ আছিল নহয় সেইটো কাৰণে আহকচোন ভিডিঅ'টো কামাখ্যা মন্দিৰৰ আজিৰ দৃশ্যটো আপোনালোকে উপভোগ কৰক মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে এয়া মন্দিৰৰ ভাগত সোমোৱা দৃশ্য ভক্তসকলৰ এইটোৱে আমাৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ আপোনালোক সৰু সৰু দুটামান ক্লিপ দেখাইছোঁ আৰু মানে মই বলি দিছিল ভক্তসকলে এইখিনি চাম আপোনালোকে আছে